নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ আগলৈ আহিলোঁ। নমস্কাৰ, আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন শিক্ষক। গতিকে তেওঁ কৈছে যে তেওঁ যি জানে বা তেওঁ যি শিকায় আন কোনেও নাজানে বা আন কোনেও শিকাব নোৱাৰে। তেওঁ নিজে কৈছে নিজ মুখেৰে শুনো আহক। মই যি শিকাম কোনো শিকাব নোৱাৰে। ছাৰ, আপোনাৰ শিক্ষাৰ নমুনা আমাক দেখাব পাৰিব নেকি? আপুনি তেওঁ মানে সুৰাপান কৰি আহি স্কুলত ছাত্ৰ ছাত্ৰীক কি জ্ঞান দিব? এইটোৱে শিক্ষাৰ নমুনা আচলতে। আমি ছাৰক পোনপটীয়াভাৱে এটা প্ৰশ্ন সুধিছোঁ, আপোনালোকৰ প্ৰধান শিক্ষকজনৰ নামটো ক'ব পাৰিব নেকি? লুলু কি হুছেইন? আপুনি নিজে এইটো মাৰি আহিছে, মই কেনেকৈ গম পাম ন? ঠিকে আছে দিয়ক, একো নাই। শেষবাৰৰ কাৰণে এটা প্ৰশ্ন সুধিছোঁ, আপোনালোকৰ হাইস্কুলখনৰ নামটো কওক যদি পাৰে। হাইস্কুল পাব্লিক হাইস্কুল। নমস্কাৰ, আপোনাক আমি এবাৰ বিদায় দিছোঁ, আমিও যাওঁ। চ' বন্ধুসকল নমস্কাৰ। চ' যদি ভিডিঅ'টো ভাল পালে আজি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। জয় অসম।